তো হাই ফ্ৰেণ্ডছ, এই জাষ্ট আহি পেলাই পাইছোহি আৰু মানে একদম মুখ কল মানে একদম ক'লা চলা পৰি গ'ল কাৰণ ৰাতিপুৱাই ওলাই গৈছিলোঁ, কাম বহুতকেইটা আছিলে সেইটো কাৰণে। আৰু আহিলোঁ, ভিমাৰ্টত সোমালোঁ, বিশালত সোমালোঁ, এই মাত্ৰ পাইছোহি ঘৰ 5টাই বাজিলে। আৰু মই মুখ হাতবোৰ ধুই লওঁ, তাৰপিছত কাপোৰ কানি সলাই লওঁ, তাৰপিছত মই আপোনালোকক দেখাম যে মই কি বস্তু আনিলোঁ। খুব বেছি বস্তু অনা নাই, কিন্তু মই দেখাম আপোনালোকক কি বস্তু আনিলোঁ। ঠাণ্ডাৰ বস্তুৱে আৰু এটা মানে ফ্ৰী বস্তু পালোঁ। ফ্ৰী নহয় আচলতে, মানে কি 2000 টকাৰ বস্তু কিনিলে আৰু 100 ৰুপিজ পে' কৰিব লাগিব, তেতিয়া মানে এখন ডাবল বেডৰ এখন 1000ৰ এখন বেডশ্বীট পোৱা যায়। তো সেইকাৰণে ফ্ৰী বুলি ক'লে মানে যদিলে পইচা দিবলগীয়া হ'লেও মানে মোৰ মানে বিৰাট ফূৰ্তি লাগে। সেইকাৰণে আকৌ 250 এটা বস্তু কিনিলোঁ, 100 ৰুপিজ পে' কৰিলোঁ, আৰু তাৰপিছত 1000ৰ এখন ডাবল বেডশ্বীট হয়। বেডশ্বীট এখন আপোনালোকক দেখাম মই কেনেকুৱা হয়, ময়ো মেলি চোৱা নাই বাৰু। তাৰপিছত একেলগে চাম তেতিয়াহ'লে। এই দুটা বেগ ভৰাই পেলাই মই বস্তু আনিলোঁ। কি আনিলোঁ আপোনালোকক মই দেখাই আছোঁ বাৰু। এতিয়া আজি ফুলকবি, আলু আৰু বিলাহী আৰু মাছ দি পেলাই তৰকাৰী বনাই আছোঁ। মই আপোনালোকক দেখাম ৰ'বা। তৰকাৰী বহাই আছোঁ, মানে ফুলকবিটো দিছোঁহে। তাৰপিছত অকণমান দেৰি লাগিব আৰু বনাই পেলাই থৈ দিওঁ, অকণমান লাহে লাহে খাম আৰু। একদম চিম্পুলকৈ বনাইছোঁ, মানে কি ফুলকবি আলু অকণমান ফ্ৰাই কৰি ল'লোঁ, অকণমান সিজাই ল'লোঁ, সিজাই পেলাই অকণমান ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এনেকৈ বিলাহী মছলাখিনি আদা নহৰু দি পেলাই চব এনেকৈ তেলতে দি দিছোঁ আৰু বনাই আছোঁ। অকণ ভাজি লওঁ, হোৱা নাই পিছত পানী দিম। আৰু আনপিনে মই মাছ ফ্ৰাই কৰি থৈ দিছোঁ। এয়া মোৰ ফুলকবি আলু বিলাহী মাছৰ তৰকাৰী হৈ গ'ল ৰেডি। ধনিয়া দি দিলোঁ লাষ্টত। এতিয়া অফ কৰি দিওঁ আৰু, জোল বেছিকৈ নাৰাখোঁ, অকণ ৰাখিছোঁ আৰু। এতিয়া ভাত হৈ গ'ল। এয়া মাছ ফ্ৰাই আৰু হৈছে ফুলকবি আলু মাছ বিলাহী তৰকাৰী ভাত। এতিয়া গৰমে গৰমে আমি খাই লওঁ। কালি আহি পেলাই অকণমান ভিডিঅ' কৰিছিলোঁ ৰাতি, কিন্তু বিশাল আৰু ভিমাৰ্ট যাওঁতে ভিডিঅ' কৰা নহ'লে, কাৰণ লৰালৰি হ'ল ন, দেৰি হৈ গ'ল, সেইটো কাৰণে ভিডিঅ' কৰি নেদেখালোঁ আপোনালোকক। একেবাৰে ঘৰত আহি পেলাই ভিডিঅ' কৰিছিলোঁ, তাকো মানে অকণমানহে কৰিলোঁ, ভালকৈ কৰা নহ'লেগৈ। আৰু কি আনিলোঁ বোলো মই আপোনালোকক দেখাওঁ। বিশেষ তেনেকুৱা বস্তু একো নাই, ঠাণ্ডাৰ বস্তুৱে হয়। এতিয়াও যে ঠাণ্ডা দিনেই হয়, চুৱেটাৰ, গৰম পেণ্ট, ট্ৰেক পেণ্টৰ তেনেকুৱাই হয়, বেলেগ একো নাই। তেওঁ ভাবিছোঁ আপোনালোকক দেখাওঁ। আৰু এটা মই বহুত ধুনীয়া বস্তু পালোঁ কালি, আপোনালোকক মই দেখাইছিলোঁ যে মানে 100 ৰুপিজ দি পেলাই 1000ৰ বেডশ্বীট এখন পালোঁ। গতিকে ব'লকচোন কেনেকুৱা হয় চাওঁ। ফাৰ্ষ্টে মই বিশালৰ পৰা ল'লোঁ এযোৰ চেণ্ডেল এযোৰ ল'লোঁ, মানে ঘৰত পিন্ধিবৰ কাৰণে চেণ্ডেল এযোৰ বহুত বেছি দৰকাৰ হয়, সেইটো কাৰণে চেণ্ডেল এযোৰ ল'লোঁ ভিতৰত পিন্ধিবলৈ। তাৰপিছত এইটো হৈছে ট্ৰেক পেণ্ট, মানে এইটো মানে বস্তুটো কি হয়, ভিতৰতো বহুত গৰম হয়, এইটো গৰম ট্ৰেক পেণ্ট হয় আৰু ইমান বহুত কম দাম হয়, মাত্ৰ 200 হয়। মানে এইটো লৈছোঁ এটা, আৰু এটা লৈছোঁ ব্লেক কালাৰ। এইটো এনেকুৱা দুটা ল'লোঁ, দুটা এনেকুৱা ট্ৰেক পেণ্ট ল'লোঁ, এটা পাপাৰ কাৰণে লৈছোঁ আৰু এটাও এওঁৰ কাৰণে লৈছোঁ, দুটা লৈছোঁ। তাৰপিছত আৰু চুৱেটাৰ ল'লোঁ। চুৱেটাৰ এইটো হৈছে মোৰ কাৰণে ল'লোঁ। চুৱেটাৰটো দেখাত বস্তুটো পাতলৰ নিচিনা, কিন্তু নহয়, পিন্ধিলে বহুত গৰম আছে মানে, আৰু দেখিও ধুনীয়া লাগে। চাদৰ মেখেলাৰ লগতো ভাল লাগিব, আৰু নহ'লে কুৰ্তাৰ লগতো যিকোনো বস্তুৰ লগতে ভাল লাগিব। আৰু মানে এনেকুৱা চেক মানে ঘৰ টাইপৰ এটা আছে, আৰু এনেকুৱা হয় চুৱেটাৰটো, ধুনীয়া দেখিবলৈ। কালাৰটো ডাৰ্ক ক্ৰীম কালাৰ হয়, আৰু লেন্থটো দীঘল আছে, ভাল লাগিছে। 500 লৈছে এইটো ল'লোঁ মোৰ কাৰণে। আৰু ছেম হয়, মানে কালাৰটো অকণমান বেলেগ। এইটো হৈছে মাৰ কাৰণে ল'লোঁ। এইটো একদম ছেম হয়, মানে একেই হয়। এইটো মাৰ কাৰণে ল'লোঁ। তাৰপিছত মানে ভাল লাগিলে। মই ভাবিছিলোঁ ফাৰ্ষ্টে ইমান মানে গৰম নহ'ব নেকি, কিন্তু মানে নাই, বহুত গৰম আছে। মই পিন্ধি চাইছিলোঁ, বহুত গৰম আছে। আৰু এইটো ল'লোঁ, এইটো এটা চুৱেটাৰ লৈছোঁ। এইটো হৈছে গ্ৰীণ কালাৰ। এই মানে কালাৰটো পিন্ধোতে ইমান বেছি ধুনীয়া লাগিলে নহয়, মানে সেইকাৰণে বুজিছোঁ না এইটো কালাৰ ল'লোঁ। আৰু মানে কি হয়, অকণমান চাইনিং এটা আছে, মানে ৰ'দত ওলালে, দিনত গ'লে মানে এনেকুৱা সৰু মানে চাইনিং এটা আছে চুৱেটাৰটো। এইটো খুব বেছি ডাঠ নহয়, কিন্তু গৰম আছে। মানে লেন্থটো ইমান দীঘল নহয়, মানে এনেকৈ বুটাম আছে। লেন্থটো ইমান দীঘল নহয়, কিন্তু মানে পিন্ধিলে মানে ধুনীয়া, কালাৰটো ধুনীয়া লাগে, আৰু গৰমটো আছে মানে।
হৈয়ে গৈছিলে ভীমৰ বিশালত ললো ট্ৰেক পেণ্টটো আৰু ট্ৰেক পেণ্ট কেইটা বিশালৰ পৰা ললো আৰু চেণ্ডেলযোৰৰ সৈতে কিন্তু মই তাত চুৱেটাৰ নাপালো মই সেইকাৰণে ভিমাৰ্ট আহিলো তাৰপিছত ভিমাৰ্টত আহি পেলাই মোৰ বস্তু লোৱা হৈয়ে গৈছিলে তাৰপিছত আৰু মোক মানে কাউণ্টাৰত অহাৰ পিছত কৈছে যে আপুনি যদি আৰু 250 বস্তু লয় তেতিয়াহ'লে আৰু 100 ৰুপিজ পে' কৰিলে মানে আপুনি এখন 1000ৰ বেডশ্বীট পাব তো মইতো ভালেই পালো সেইকাৰণে মানে কি পইচা দিব লাগিব মানে 100 ৰুপিজ দিলে হৈ গ'ল আকৌ এপিনে 250 বস্তু বজাৰ কৰিব লাগিব কিন্তু তেওঁ মানে মোৰ এনেকুৱা মানে অকণমান ফ্ৰী টাইপৰ লাগে ন বস্তুবোৰ সেইকাৰণে মানে বিৰাট ভাল লাগে তাৰপিছত গৈ পেলাই বিচাৰি কাৰণ 250 বস্তু ক'ত বিচাৰি পাম তাৰপিছত আনিলোঁ মই এইটো এটা ষ্টীলৰ গিলাচ আনিলোঁ আৰু এইটো এটা আনিলোঁ চাহ বনাবলৈ কাৰণে মই এনেও গাখীৰ গৰম কৰিবৰ কাৰণে ভাল হয় এই দুটা 250 হৈ গ'ল তো তাৰপিছত এতিয়া 250 হোৱাৰ পিছত মই এখন বেডশ্বীট পালোঁ বেডশ্বীটখনে মানে একদম পিয়ৰ কটন হয় মানে ডাবল বেডশ্বীট হয় মই আপোনালোকক মানে পাৰিলে কেনেকুৱা লাগে দেখাই আছো বিৰাট ধুনীয়া হয় বেডশ্বীটখন বহুত আছে বেডশ্বীট মানে নিজে চইচ কৰি আনিব পাৰে তাৰপিছত মোৰ এইখন ভাল লাগিলে আৰু ইয়াৰ লগত দুটা গাৰু আৰু আছে এনেকুৱা দুটা গাৰু আৰু আছে গতিকে বিৰাট ধুনীয়া লাগিলে বেডশ্বীটখন তো মই এইখন বেডশ্বীট আনিলোঁ আৰু বিশালৰ পৰা আনিলোঁ এইটো হৈছে মুখত ঘঁহা ক্ৰীম এইটো মানে মই ঘৰত গৈছিলোঁ মাৰ তাত এটা আছিলে মাৰ তাত এল'ভেৰাটো আছিলে কিন্তু মানে এইটো ইমান ঘঁহি ইমান ভাল লাগিলে স্কিনটো মানে বেছি অইলি নহয় মানে এনে ঘঁহিবৰ কাৰণে ভাল হয় সেইকাৰণে মই এইটো আনিলোঁ হানিয়েল আলমণ্ডৰ হয় এইটো ক্ৰীম আনিলোঁ এনেকুৱা দুটা আনিলোঁ এটা মাক দি দিম এটা মই ল'ম এনেকুৱা দুটা আনিলোঁ তাৰপিছত আৰু এইকেইটা বিশালৰ পৰা আনিছোঁ আৰু এইকেইটা আনি বাচন ধোৱা এয়াই আৰু বিশেষ তেনেকুৱা একো নাই আৰু এইখিনিয়ে বজাৰ মোৰ মই আপোনালোকক দেখালোঁ কি আনিলোঁ আৰু এতিয়া মই যাওঁ অকণমান দেৰি শুই লওঁগে আৰু আপোনালোকক মই দেখালোঁ কি বস্তু আনিলোঁ বিশেষ তেনেকুৱা একো নাই কিন্তু মই যি আনো আপোনালোকক দেখাওঁৱে চব কথা কওঁৱে যাতে সেইকাৰণে দেখালোঁ কি আনিলোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব আৰু এতিয়া যাওঁ অকণমান দেৰি শুওঁগে কাৰণ সন্ধিয়াকৈ যাব লাগিব খুৰীহঁতৰ ঘৰলৈ সেইটো কাৰণে অকণমান দেৰি শুওঁ মানে কি অকণমান দেৰি ৰেষ্ট লওঁগে 4টা বাজিত 4:30 সন্ধিয়া লাগিবই যিহেতু সেইটো কাৰণে আৰু শুৱাৰ পৰা উঠিম আপোনালোকক লগ পাই আছোঁ আৰু শুৱাৰ পৰা উঠিলোঁ অকণমান আগতে বেছি দেৰি নুশুলোঁ কাৰণ এনেও যিহেতু সোনকালেই সন্ধিয়া লাগিছে আৰু পিনে মই উঠি পেলাই চাকি বন্তি দিলোঁ ভগৱানৰ ওচৰত আৰু এতিয়া এনেই আছিলোঁ তাৰপিছত আজি ব্লগটো তেতিয়াহ'লে ইমানতে শেষ কৰিছোঁ আৰু আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট দিব আৰু যিসকলে আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু চাইডত থকা বেলটো সেইটো ক্লিক কৰি দিব থেংক ইউ